আজি আমি আহিছোঁ সাগৰ চাব। আমাৰ লগকেইটা আগত যাই আছে। এইটো ৰাস্তা দি অলপমান সাগৰৰ মাজেদি যাব পাৰে আৰু মজা ল'ব পাৰে সাগৰৰ। আমি যাই আছোঁ এতিয়া, আমি 4জন আহিছোঁ। সেইফালেদিও চাব পাৰে, সেইফালেও আছে এনেকে অলপ মাজগিলা আহিব পাৰি আৰু ভাল লাগে এইখিনি ইমান টাইমত আহি কেনে ইয়াত। দুয়ো চাইডে শিল আছে আৰু শিল জাপি জাপি থৈ দিছে ইয়াতে। বিৰাট ডাঙৰ ডাঙৰ শিল আছে। এই লাষ্টৰ পিনে যাওঁ, চাওঁ কেনেকুৱা লাগে। বহুত দিন অহা নাই, আজি আহিলোঁ বহুত দিন মূৰত। ভিডিঅ'টো শেষলৈকে চাই থাকক, ভাল লাগিলে ক'ব কমেণ্টত। পানী চাওকচোন কি ঢৌ মাৰে, শিলত কোব মাৰে। চায়ে ভাল লাগে একদম ধুনীয়া পৰিৱেশ। এইফালে এখন মাছ মৰা বট আছে চাব, এইখন দেখিছে না? মই দেখা পাইছোঁ কিন্তু ভালকে মোবাইলৰ কেমেৰাত চিনি নাপায়, অলপ অলপ চিনি পায়, দূৰত আছে। পানীৰ ঢৌ চাওকচোন বা পানীৰ ঢৌ আহিছে, কি ধুনীয়া দেখিব। পানীৰ থাকিব লাগে, মাথা চাথা খাই দিব। লাগা হয়েছে ইয়াতে ভিডিঅ'টো কেনেকুৱা লাগিল চাই, ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আজিৰ এই ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ আৰু নিশ্চয় পাছত যদি সময় পাওঁ নিশ্চয় দেখুৱাম।